নিম্নলিখিত কোনখন দেশৰ বৰ্তমান অস্তিত্ব নাই? উত্তৰ বি চেকোস্লোভাকিয়া। কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? উত্তৰ বি উৰিষ্যা। ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ বি কানাডা। নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? উত্তৰ চি সুশীল কুমাৰ। নিম্নলিখিত কোনজন পৰিব্ৰাজক কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? উত্তৰ বি হিউৱেন চাং। শৰাইঘাট যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন? উত্তৰ বি ঔৰংজেব। নিম্নলিখিত কোনখন এক উপন্যাস নহয়? উত্তৰ চি শেষ পৃষ্ঠা। নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? উত্তৰ এ গুলজাৰ। অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? উত্তৰ চি সুমথিৰা। কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ-পোছাক? উত্তৰ বি ভূটান। নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয়? উত্তৰ চি বক্সাইট। বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল? উত্তৰ বি কাশ্মীৰ অঞ্চল। নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? উত্তৰ এ বীৰেন্দ্ৰনাথ দত্ত। উত্তৰ চি হীৰেণ ভট্টাচাৰ্য। ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? উত্তৰ অগ্নিস্নান।